নমস্কাৰ, আজি মই জাতিলাও আৰু ৰৌ মাছৰ আঞ্জা বনাব গৈ আছোঁ। মই তেলখিনি গৰম কৰি তাতে কেঁচা জলকীয়া পিচা, নহৰু পিচা আৰু পিঁয়াজ পিচাখিনি মিক্স কৰি ঢালি দিলোঁ। দি পেলাই তাতে বিলাহীও দি দিলোঁ, লগত নিমখো দিলোঁ, হালধি গুড়ি জলকীয়া গুড়ি অকণমান দি দিলোঁ। ভালকৈ বিলাহীটো ভাঙি দিলোঁ। তাৰপিছত বিলাহীখিনিৰ লগতে আমি জাতিলাওখিনি মিক্স কৰি দিলোঁ। জাতিলাওখিনি আপোনালোকে ধুনীয়াকৈ মছলাটোত মিক্স কৰি দিব। মছলাটোত মিক্স কৰাৰ পিছত জাতিলাওটো অলপ ভালদৰে লৰাব, যাতে জাতিলাও গোটেইখিনিতে মছলাটো লাগি যায়। মছলাটো আমি ভালকৈ ভুনি লৈছিলোঁ। মছলাটো দি পেলাই এতিয়া আমি মছলাটো ভুনা হৈ গ'ল, জাতিলাওটো ভুনা হৈ গ'ল। তাৰ লগত আমি অকণ পানী দি দিলোঁ। পানী আপোনালোকে সিমানখিনিয়ে দিব যিমানখিনি আপোনালোকৰ কি প্ৰয়োজন। আমি লাওটো বইল হৈ যোৱাৰ যিমানখিনি, আমাক বেছি গ্ৰেভিটো নালাগে, সেইটো কাৰণে আমি কমাই পানী দিছোঁ। আপোনালোকে যিমান বিচাৰে সিমান দিব পাৰে। মছলাটো একেবাৰে পাতলকৈ দি আছেতো, সেইটো কাৰণে আমি বেছি গ্ৰেভিটো ৰাখিব বিচৰা নাই। তাতে আমি লাওটো যেতিয়া বইল হৈ গৈছে, তেতিয়া মই মাছখিনি দি দিছোঁ। তাৰ লগত মাছখিনি ভাজি দিয়া হৈছিলে। আপোনালোকে কেঁচাও দিব পাৰে, ভাজিও দিব পাৰে। পিছে মই আকৌ কেঁচা মাছটোৱে ভাল পাওঁ, মোৰ কাৰণে এপিচ কেঁচা মাছো দি দিলোঁ ইয়াৰ লগতে। মাছটো ভালকৈ বইল হৈ যোৱাৰ পিছত সৰু সৰুকৈ ধনিয়া পাত কাটি ল'ব। তাৰে ওপৰতে অলপমান ধনিয়া পাত দি দিবচোন। ধনিয়া পাতৰ গোন্ধটোৱে আঞ্জাটো বৰ টেষ্টি কৰি দিয়ে। এবাৰ ট্ৰাই কৰি চাবচোন ঘৰতে। একদম পাতল মছলাৰ বহুতেই টেষ্টি হয়। লওক, মোৰ মাছৰ আঞ্জাটো ৰেডি হৈ গৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰত। খাইটো টেষ্টি পাওঁ আমি, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।